নমস্কাৰ বন্ধুসকল মই আপোনালোকৰ হোষ্ট Shyamanta Baruah আৰু আপোনালোকে চাই আছে টেকনিক্যাল চেনেল Shyamanta Baruah আজি বৃহস্পতিবাৰ আৰু আপোনালোকলৈ লৈ আনিছো আপোনালোকৰ মন্তব্য দ্বিতীয় অংশ পলম নকৰিবলৈ আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকৰ মন্তব্যবোৰ এটা এটাকে লৈ যাওঁ আজিৰ প্ৰথম মন্তব্য এলেক্স গেমিং চেনেলৰ পৰা আহিছে আৰু এই মন্তব্যটো তেখেতে পিডিএফ লৈ কেনেকৈ পৰিৱৰ্তন কৰিব হাউ টু কনভাৰ্ট ফাইল ইন পিডিএফ নামৰ ভিডিওটো কৰিছে নাইস দাদা ধন্যবাদ এলেক্স গেমিং ইমান ধুনীয়া মন্তব্য এটা কৰাৰ বাবে আৰু চেনেলটো ভিজিট কৰাৰ বাবে পৰৱৰ্তী মন্তব্যটো লৈছো প্ৰণৱ বৈশ্য চেনেলৰ পৰা আহিছে আৰু তেখেতেও পিডিএফ লৈ কেনেকৈ পৰিৱৰ্তন কৰিব হাউ টু কনভাৰ্ট ফাইল ইন পিডিএফ নামৰ ভিডিওটো চাই পেলাই কৰিছিলে তেখেতে ইমোজি দিছে থাম্বস আপ ধন্যবাদ বৈশ্য ধুনীয়া মন্তব্য এটা কৰাৰ বাবে বন্ধুসকল আপোনালোকে যদি ভিডিওটো চোৱা নাই এবাৰ গৈ চাই ল'ব ইয়াতে আপোনালোকৰ যাৱতীয় ফটো মিউজিক ইত্যাদি সমূহ পিডিএফ লৈ কনভাৰ্ট কৰি কেনেকৈ সহজতে পঠিয়াব পাৰে তাৰ কিছুমান টিপছ দিয়া আছে এবাৰ ভিডিওটো চাই ল'ব পৰৱৰ্তী মন্তব্যটো লৈ আহিছো এটো কৰিছে চিত্ৰায়ন দলে নামৰ চেনেলটোৰ পৰা আৰু তেখেতৰ এই মন্তব্যটো আহিছে ইউটিউব কুইক সেটিংস নামৰ ভিডিওটোত আৰু গ্ৰেট ইনফৰমেশন সাব কৰিলো যদি পাৰে দাদা মুকু কৰি দিবচোন ধন্যবাদ চিত্ৰায়ন দলে মই আপোনাৰ এজন সাবস্ক্ৰাইবাৰ হয় আৰু ভাল লাগিল চেনেলটো চাই লগতে ইমান ধুনীয়া মন্তব্য কৰাৰ বাবে ধন্যবাদ আৰু ভিজিট কৰাৰ বাবে অশেষ ধন্যবাদ পৰৱৰ্তী মন্তব্যটো লৈ যাওঁ এই মন্তব্যটো কৰিছে বিকে ক্ৰেজি নামৰ চেনেলটোৰ পৰা আৰু পিডিএফ লৈ কেনেকৈ পৰিৱৰ্তন কৰিব হাউ টু কনভাৰ্ট ফাইল ইন পিডিএফ নামৰ ব্লগটোত ভিডিওটো চাই পেলাই কৰিছে আৰু নাইস বুলি কৈছে ধন্যবাদ বিকে ক্ৰেজি এই মন্তব্যটো কৰিছে সপ্তক মিডিয়া নামৰ চেনেলটোৰ পৰা আৰু পিডিএফ লৈ কেনেকৈ পৰিৱৰ্তন কৰিব হাউ টু কনভাৰ্ট ফাইল ইন পিডিএফ নামৰ ভিডিওটো চাই পেলাই কৰিছে আৰু ভাল লাগিল বুলি লিখিছে ধন্যবাদ সপ্তক মিডিয়া পৰৱৰ্তী কমেন্ট মন্তব্যলৈ যাওঁ আৰু চেনেলটো ভিজিট কৰাৰ বাবে অশেষ ধন্যবাদ দীপাংকৰ বৰা লিখিছে এই মন্তব্যটো মজ্জা ইমোজি দিছে আৰু তেখেতৰ এই ইমোজিটো আহিছে হোৱাটছআপ কুইক সেটিং নামৰ ভিডিওটো চাই পেলাই ইয়াতে বন্ধুসকল কিছুমান ট্ৰিক্স দিয়া আছিল আপোনালোকে হোৱাটছআপত পটাপট কেনেকৈ শেয়াৰ কৰিব পাৰে তাৰ ওপৰত কিছুমান টিপছ দিয়া আছিল আপোনালোকে যদি ভিডিওটো চোৱা নাই এবাৰ চাই ল'ব আৰু দীপাংকৰ বৰালৈ অশেষ ধন্যবাদ তাৰ পিছৰ মন্তব্যটো কৰিছে ৰেঙন নামৰ চেনেলটোৰ পৰা বিক্ৰমজিতে কৰিছে মাৰ্ঘেৰিটাৰ পৰা কৰিছে তেখেতে মজ্জা বুলি লিখিছে আৰু পিডিএফ লৈ কেনেকৈ পৰিৱৰ্তন কৰিব হাউ টু কনভাৰ্ট ফাইল ইন পিডিএফৰ ওপৰত লিখিছে মন্তব্যটো কৰিছে ধন্যবাদ বিক্ৰমজিত চেনেলটো ভিজিট কৰাৰ বাবে লগতে ধুনীয়া মন্তব্য কৰাৰ বাবে তাৰ পিছৰ মন্তব্যটো আহিছে টি ৰাভা নামৰ চেনেলটোৰ পৰা একেই পিডিএফ লৈ কেনেকৈ পৰিৱৰ্তন কৰিব নামৰ ভিডিওটো চাই পেলাই কৰিছে আৰু মজ্জা ধন্যবাদ টি ৰাভা টিপছ এণ্ড ট্ৰিক বাই আছাম বয় বন্ধুসকল এই চেনেলটো এটা টেক চেনেল আপোনালোকে বিভিন্ন ধৰণৰ টিপছ পাব ট্ৰিক পাব টেকৰ ওপৰত হ'ব গৈ যদি চোৱা নাই এবাৰ চাই ল'ব হোৱাটছআপ কুইক সেটিংৰ ওপৰত তেখেতে কৰিছে নাইস টিপছ ধন্যবাদ টিপছ এণ্ড ট্ৰিক্স বাই আছাম বয় এই মন্তব্যটো কৰিছে পাবজি লাভাৰ নামৰ চেনেলটোৰ পৰা আৰু পিডিএফ লৈ কেনেকৈ পৰিৱৰ্তন কৰিব নামৰ ভিডিওটো চাই পেলাই কৰিছে ৱাও ব্ৰ মজ্জা ধন্যবাদ পাবজি লাভাৰ ইমান ধুনীয়া মন্তব্য এটা কৰাৰ বাবে বন্ধুসকল এইটো আছিল আজিৰ অন্তিমটো মন্তব্য ভিডিওটো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে এনেকৈ মন্তব্য কৰি যাওক আপোনালোকৰ ধুনীয়া ধুনীয়া মন্তব্যসমূহ লগতে মোৰ বাকীকেইটা চেনেল ভিজিট কৰিবলৈ নাপাহৰিব মোৰ বাকীকেইটা চেনেলৰ ডেছক্ৰিপশ্যন মই দি থৈ দিছোঁ আপোনালোকে গৈ ভিজিট কৰিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ ঘৰত থাকক সুখী থাকক জয় আই অসম